Good morning everyone আৰু বতৰটো চাওক কি ধুনীয়া বতৰ ৰ'দো নাই বৰষুণো নাই একদম ৰোমান্টিক ফিল আৰু ৰাতিপুৱা চৰাই চিৰিকটিৰ মাত শুনিলে মনটো ইমান ভাল লাগি যায় বঢ়িয়া বতৰ আৰু এই চৰাইটোক চাওক এইজনী কালি ৰাতি যেতিয়া বৰষুণ আহিছিল বতাহ বৰষুণ তেতিয়া তাই পৰি আছিল হয়তো ক'ৰবাত দুখ পাইছিল আৰু পাখিবোৰো ভিজি আছিল তাই উৰিব পৰা নাছিল গতিকে তাইক ৰাতি উঠাই আনি এইটোত ৰাখি দিলোঁ এইটো আমাৰ আগৰে হয় যেতিয়া আগতে চৰাই আছিল তো তেতিয়াৰ হয় সজাটো গতিকে ইয়াতে ৰাখি দিলোঁ আৰু এতিয়া তাই গাটো ভাল পাইছে হয়তো যিহেতু ৰ'দ ওলাইছে গতিকে এতিয়া তাইক বিদায় দিম বুলি ভাবিছোঁ তাই যাব খুজি আছে আৰু আমি চৰাইটোক এতিয়া বিদায় দি দিলোঁ Hello everyone, welcome to my channel. আৰু এতিয়া কাপা ধুই চাহ পানী চব খালোঁ আৰু এতিয়া লাহে লাহে ৰ'দ ওলাইছে ৰাতি ইমানেই বৰষুণ আহিল আৰু বতাহ আহিল বৰষুণ আহিল এতিয়া লাহে লাহে ৰ'দ ওলাইছে আৰু ৰাতিপুৱাৰ ভাগততো ইমানেই ঠাণ্ডা লাগিল এতিয়া গৰম লাগিব ধৰিছে ৰ'দটো ভালেই দিছে আৰু বাকী এতিয়া কাপোৰ চাপোৰবিলাকো একদম ৰ'দ নাছিল যে এইকেইদিন ভালকৈ ৰ'দেই দিয়া নাছিলে তো আজি ৰ'দটো ভালকৈ ওলাইছে গতিকে কাপোৰ চাপোৰো অলপমান জমা হৈ আছিল তো এইবিলাক ৰ'দত দি দিলোঁ মানে বহুত দিনৰ ৰ'দ আৰু এটা বস্তু দেখাম আপোনালোকক যিটো মই সদায় চাই থাকোঁ বহুত ভাল লাগে তো ভাবিছোঁ আপোনালোকক দেখাম বুলি তেন্তে আহকচোন মই দেখাই দিওঁ আৰু ৰ'দটো কেনেকুৱা ওলাইছে চাওক আৰু ৰ'দ চাওক তামাম ৰ'দ দিছে আৰু এইখিনি হৈছে পদিনা আৰু এইখিনি মই নিজ হাতে ৰুইছিলোঁ খাব আনা পদিনাৰ ঠাৰিবিলাক মই ৰুই দিছিলোঁ আৰু ইমান ধুনীয়া হৈছে ইয়াতে মই গোবৰ সাৰো দিছোঁ গোবৰটো আৰু গোবৰ দি দিছোঁ তো কিমান ধুনীয়া হৈছে চাওকচোন মই মানে ছিঙাই নাই বেয়া লাগে ছিঙিবৰ কাৰণে কাৰণ দেখাত ইমান ধুনীয়া হৈছে মই সদায় চাওঁ তো আজি ভাবিলোঁ ছিঙিম বুলি সেইটো কাৰণে ভাবিলোঁ যে ভিডিঅ'টো কৰি দিওঁ আৰু আপোনালোককো দেখাওঁ যে ঠাৰিবিলাকৰ পৰাই ইমান ধুনীয়া পদিনা হৈছে আৰু মোৰ নিজৰে ভাল লাগি আছে মানে আৰু বেলেগ জেগাতো আছে তাতেও ৰুইছিলোঁ ঠাৰিবিলাক তো তাতে দেখাই আছোঁ তাৰ পৰা ছিঙিছোঁ আগতে আৰু চাওক চাৰিওপিনে কাপোৰ কাৰণ ইমান ধুনীয়া ৰ'দ দিছে তো চব কাপোৰ উলিয়াই দিছোঁ ৰ'দত আৰু এইখিনি হৈছে পদিনা এইখিনি ঠাৰিৰ পৰাই ৰোৱা আৰু ইয়াৰ পৰা বহুতখিনি খালোঁ আৰু হৈছে বহুত আৰু এইডাল হৈছে নৰসিংহৰ ডাল সৰু হৈ আছে ইয়াৰ পৰাই খাই থাকোঁ আৰু এতিয়া দেখুৱাম মেচেণ্ডেৰিত বহুত ঔষধি গুণ আছে পদিনা ল'লোঁ আৰু মেচেণ্ডেৰি দিম তাতে মেচেণ্ডেৰিটো চবেই জানে পেটৰ অসুখৰ কাৰণে বহুত ভাল এনেই যদি পেটৰ অসুখ হয় পেট কামুৰে তেতিয়াহ'লে মেচেণ্ডেৰিখিনি পানীত বইল কৰি তেনেকৈ খালেও পেটটো ভাল হৈ যায় আৰু চাটনিত দিলেও ভাল লাগে ইয়াৰ লগত মিক্স কৰি দিম মই দেখাই আছোঁ বাল্টিঙত আছে আৰু বেলেগ জেগাতো আছে বহুতখিনি আছে কিন্তু ইয়াতে বাল্টিঙত ৰুই দিছোঁ সুবিধাৰ কাৰণে দেখাই আছোঁ এইখিনি হৈছে মেচেণ্ডেৰি মানে আমাৰ ভাষাত মেচেণ্ডেৰি কওঁ কিন্তু আচলতে মচন্দৰী হয় চাগে মচন্দৰী তো মচন্দৰী ল'লোঁ পদিনা ল'লোঁ নৰসিংহ ল'লোঁ আৰু এতিয়া মই দেখাই আছোঁ আৰু ক'ত আছে মচন্দৰী এইখিনি চাওক পূৰা ভৰ্তি হৈ আছে এইখিনি জেগাও ভালেই কিন্তু ইয়াৰ পৰা ল'বৰ কাৰণে অলপ দিগদাৰ হয় গতিকে সহজতে বাল্টিঙৰখিনি লৈ ল'লোঁ আৰু এতিয়া বনাম চাটনি পদিনাৰ তেন্তে চাই থাকক ভালকৈ পাতখিনি ধুই ল'লোঁ মচন্দৰী পদিনা নৰসিংহ আৰু জলকীয়া নহৰু চব ধুই লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া এইখিনি পিচি চাটনি বনাম পদিনাৰ চাটনি বিৰাট ভাল লাগে পদিনাৰ চাটনি খাই গতিকে এইখিনি এনেকৈ পিচি ল'লোঁ নিমখ দি আৰু ইয়াতে দি দিছোঁ নেমু টেঙা দিলেও ভাল লাগে তো ৰেডি হৈ গ'ল পদিনাৰ চাটনি
Hello everyone, আৰু দুপৰীয়া ভাত পানী খালো তাৰ পিছত আৰু ভিডিও কন্টিনিউ কৰা নহয় আৰু দুপৰীয়া ভাত খালো অমিতা আৰু ভকুৱা মাছৰ আঞ্জা আৰু বেঙেনা ভাজি আৰু পুদিনাৰ চাটনিখনটো দেখালোৱে পুদিনাৰ চাটনিখন খাব কিন্তু টেষ্টিয়ে হৈছিল দেখাত অলপ পানী পানী টাইপ হৈছিল কাৰণ মিক্সিত যদি চাটনি কৰোঁ একদম পটাত পিছা নিচিনা নহয় পটাত পিছা চাটনিটোৰ কথাই বেলেগ হয় নহয় জানো মিক্সিত পিছিলে অলপ হ'লেও পানী দিব লাগে তো সেইটোৰ কাৰণে পনীয়া পনীয়া হৈ যায় কিন্তু টেষ্টটো ঠিকে আছে ভালে লাগিছে খাই আৰু পুদিনাৰ চাটনিৰ কথাটো আৰু চবেই জানে ভাল লাগিবই কিন্তু মেইন বস্তু আম টেঙা পুদিনা আৰু আম একদম মজা পুদিনা আৰু আম হলে চাটনিখনৰ কথা ক'বই নালাগে বহুত টেষ্টি হয় বিশেষকৈ মোৰ ফেভৰেট হয় আৰু মই ভাবোঁ চবৰে ফেভৰেটে কিজানি চবেই ভাল পায় সেইখন চাটনি আৰু বাকী অমিতা মাছৰ আঞ্জানো কি দেখাম তো এইবিলাক নেদেখালোঁ একো আৰু এতিয়া সন্ধিয়াৰ 6টা বাজিছে তো গতিকে এতিয়া ভিডিঅ'টো শেষ কৰোঁ বুলি আহিলোঁ একযোৰ কাপোৰ দেখাম কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰ কেইদিনমান আগতে লৈছিলোঁ আৰু চিলোৱা নাছিলোঁ তো চিলাই আনিলোঁ আজি ব্লাউজটো চিলাই কৰি আনিছোঁ গতিকে ভাবিলোঁ আপোনালোকক দেখাম বুলি আৰু কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি গতিকে দেখাই আছোঁ ৰ'ব কাপোৰযোৰ হৈছে এইযোৰ এইখন চাদৰ আৰু মেখেলাখনো একে ব্লেক আৰু গোল্ডেন দি ফুল আছে এইখন মেখেলা এইটো কালাৰ মোৰ খুব ভাল লাগে সেইকাৰণে কাপোৰযোৰ ল'লোঁ কাপোৰযোৰ নুনি কাপোৰ হয় আৰু এইকেইটা ছাইড পটি কিন্তু ছাইড পটিকেইটা মই লগোৱা নাই ভাবিছোঁ পিছত লগা বুলি ভাবিলে লগাই ল'ম কিন্তু এতিয়া এনেকৈ পিন্ধিম আৰু কেতিয়াবা পিন্ধিলে আপোনালোকক নিশ্চয় দেখাম আৰু এইটো হৈছে ব্লাউজটো হেভি হয় গোটেই গাতে ব্লেক আৰু গোল্ডেন দি ফুল আছে আৰু এনেকৈ চিলাইছোঁ অলপমান ডিজাইনো দিছোঁ বেক চাইডত বহুত বেছি দামী কাপোৰ নহয় তথাপি আপোনালোকক দেখালোঁ কাপোৰযোৰ তেতিয়াহ'লে কাপোৰযোৰ কেনেকুৱা লাগিছে লগতে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ লগ পাম অন্য এটি ভিডিঅ'ত সকলোৱে ভালে থাকক সুস্থ থাকক বাই বাই